কবিতাৰ শিৰোনাম ভঙা সপোনৰ টুকুৰাবোৰ। কথা আব্দুল মালিক, আবৃত্তি গীতাৰ্থ শৰ্মা। মাজৰাতি নিৰল নিস্তব্ধ মৌন, কেৱল শব্দ মোৰ হেডফোনত বাজি থকা এটি দুখৰ গান, আৰু উকা বহীখনত মোৰ কলমৰ লিখনিৰ কিছু মনোৰম শব্দ। জীৱনৰ ভাল লগা সময়খিনিত বৰ সুখী আছিলোঁ, কিন্তু এতিয়া যেন জীৱনত এটা মেঘৰ ছাই থিয় দিছে। সেই ডাঙৰখিনিয়ে এতিয়া যেন বাৰে বাৰে বাগৰি আহিব ধৰিছে মোৰ কাষলৈ, চকুলোৰে এজাক বৰষুণ হৈ। হয়তো এয়া এক জীৱনৰ অভিশপ্ত সময়। সপোনবোৰ বৰ ডাঙৰ আছিল, কিন্তু কেনেকৈনো তাক পূৰাম? আমিবোৰ হ'লো সৰু আৰু মধ্যবিত্ত মানুহ। কেতিয়াবা খঙৰ ভমকত এটা চিগাৰেট জ্বলাওঁ, আৰু চিগাৰেটৰ ধোঁৱাত ৰঙীন হৈ পৰে ৰাস্তাৰ কাষৰ ষ্ট্ৰীট লাইটবোৰ। সৃষ্টিকৰ্তা, আপোনাৰ কৰ্ম কি অদ্ভুত! মিছা ক'বলৈ মুখ দিছে ঠিক, কিন্তু সঁচা ক'বলৈ চকু জুৰি দিছেচোন। চাল্লাহ, হাঁহি থাকিলেও মোৰ যেন সেই পাগল বন্ধুকেইটাই প্ৰশ্ন কৰে, ঐ দোস্ত, কি হ'ল? কিবা দুখত থকা যেন পাওঁচোন। এতিয়া মই কেনেকৈ কওঁ যে ভঙা সপোনৰ টুকুৰাবোৰে যেন বুকুত বাৰে বাৰে বিন্ধিব ধৰিছে। অৱশেষত এটা হাঁহি মাৰি সকলো দুখ আঁতৰ কৰোঁ। আৰে, সিহঁতৰ আগত এয়াই মোৰ জীৱন। দুখত থাকিলেও সিহঁতে বুজি পায় যে হাঁহিটো যে মোৰ মুখৰ আগত নামতহে আছে, কামত নাই। জীৱনৰ দুখবোৰ সিহঁতে বুজি পায়। সেইবাবেতো কোৱা হয় যে বন্ধুই যিবোৰ কথা বুজি পায়, আন কোনোৱে সেইবোৰ বুজি নাপায়। সেইকাৰণে পৃথিৱীৰ সকলোতকৈ শ্ৰেষ্ঠ সম্পৰ্কটো হ'ল বন্ধুত্ব সম্পৰ্ক। যি বন্ধুত্ব সম্পৰ্ক কেতিয়াও কোনো বিচ্ছেদ হ'ব নোৱাৰে। এয়াই হ'ল আটাইতকৈ পৃথিৱীৰ শ্ৰেষ্ঠতম ডাঙৰ সম্পৰ্ক হ'ল